কামাখ্যা মন্দিৰ ক'ত অৱস্থিত নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত সমুদ্ৰ পৃষ্ঠৰ পৰা কামাখ্যা মন্দিৰৰ উচ্চতা কিমান প্ৰায় 260 মিটাৰ মান হ'ব আৰু কামাখ্যা মন্দিৰৰ আটাইতকৈ উচ্চ শিখৰত অৱস্থিত মন্দিৰটো কোনটো ভুৱনেশ্বৰী মন্দিৰ আটাইতকৈ উচ্চ শিখৰত অৱস্থিত আছিলে আৰু শুক্ৰেশ্বৰী মন্দিৰ কোনে নিৰ্মাণ কৰিছিল শুক্ৰেশ্বৰী মন্দিৰ নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহই অশ্বক্ৰান্ত মন্দিৰ কোনে নিৰ্মাণ কৰিছিল স্বৰ্গদেউ শিৱসিংহই নাগশংকৰ মন্দিৰ অসমৰ কোন জিলাত অৱস্থিত শোণিতপুৰ জিলাত অৱস্থিত হাতীমূৰা মন্দিৰ ক'ত অৱস্থিত হাতীমূৰা মন্দিৰ অৱস্থিত আছিল নগাঁও জিলাত অসমৰ ক'ত আছিলে নগাঁও জিলাত অৱস্থিত আছে হাতীমূৰা মন্দিৰ আমি সকলোৱে চিৰপৰিচিত ব্যক্তি হ'ল এজন স্বনামধন্য ব্যক্তি সুধাকন্ত ভূপেন হাজৰিকাদেৱ আৰু এই ভূপেন হাজৰিকাদেৱক সুধাকন্ত উপাধি প্ৰথমে কোনে প্ৰদান কৰিছিল অতুল চন্দ্ৰ হাজৰিকাদেৱে কোনজন গ্ৰন্থকাৰক অসমীয়া সাহিত্যৰ ছাৰ ৱাল্টাৰ স্কট বুলি জনা যায় ঔপন্যাসিক সম্ৰাট ৰজনীকান্ত বৰদলৈদেৱক জনা যায় পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি আছিল নলিনীবালা দেৱী প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি আছিল ঘৰ জেউতি প্ৰথম অসমীয়া শিশু কথাছবিখনৰ নাম কি আছিল অবুজ বেদনা আৰু প্ৰথম অসমীয়া স্বদেশ প্ৰেমমূলক কথাছবিখনৰ নাম কি আছিল প্ৰথম অসমীয়া স্বদেশ প্ৰেমমূলক কথাছবিখনৰ নাম আছিলে বিপ্লৱী পৰমাণু শক্তি কক্ষতাত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বাধিক সংখ্যা কিমান টুৱাইচ এন স্কোৱাৰ আটাইতকৈ পাতল গেছ কোনটো আটাইতকৈ পাতল গেছ হ'ল হাইড্ৰজেন ৰন্ধন গেছ কি গেছৰ সংমিশ্ৰণ প্ৰপেন আৰু বিউটেন লাফিং গেছ কি লাফিং গেছ হ'ল নাইট্ৰাছ অক্সাইড কোনজন অসমীয়া গ্ৰন্থকাৰে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল কোনখন গ্ৰন্থৰ বাবে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সক্ষম হৈছিল মৃত্যুঞ্জয় নামৰ গ্ৰন্থখনৰ বাবে চুতীয়া বংশৰ প্ৰতিষ্ঠাপক কোন আছিল বীৰপাল পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ব্ৰহ্মপাল কোষ কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুক কোষৰ শক্তিৰ ভঁৰাল বুলি কাক কোৱা হয় মাইটকণ্ড্ৰিয়াক কোৱা হয় কাক আত্মঘাতী মোনা বুলি কোৱা হয় লাইচোজম কি ৰক্তদলৰ ব্যক্তিয়ে আন সকলোজন ৰক্তদলৰ ব্যক্তিৰ পৰা মানে তেজ গ্ৰহণ কৰিব পাৰে এডি কি চেটকনাই শৰীৰত এণ্টিবডি সৃষ্টি কৰিব পাৰে লিথ্ৰ'চাইট কি চেটকনা তামাবিহীন মন'চাইট জুল কিহৰ একক জুল হ'ল শক্তিৰ একক প্ৰমাণ চাপৰ উষ্ণতাত 11 গ্ৰাম কাৰ্বন ডাই অক্সাইডৰ আয়তন কিমান হ'ব প্ৰায় 5.6 লিটাৰ 3 গ্ৰাম কাৰ্বন ডাই অক্সাইডৰ কাৰ্বন এটমৰ সংখ্যা কিমান হ'ব 1/3 ইনটু 6.02 ইনটু 10⁻23 প্ৰায় সিমানমানে হ'ব এটা বিক্ৰয় এদিনত এজন প্ৰাপ্তবয়স্ক মানুহে মানে কিমান লিটাৰ পৰিস্ৰাৱিত কৰে তৰল পদাৰ্থ পৰিস্ৰাৱিত কৰে প্ৰায় দিনত 180 লিটাৰমান হ'ব